আমি এতিয়ালৈকে আমি দুখন মিটিং আমি দেখিলোঁ আৰু দুখন মিটিং কৰিলোঁ আৰু দুইখন মিটিঙতে ৰাইজৰ বিপুল সমৰ্থন আমি দেখিবলৈ পাইছোঁ আৰু ইয়াতে UPPL দলৰ আমাৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী UPPL দলৰ প্ৰমোদ বড়ো জয়ী হোৱাটো নিশ্চিত বুলি আমি ধাৰণা কৰিছোঁ। ৰাইজে এইবুলিয়ে ভোট দিব যে ইয়াতে দীৰ্ঘদিনৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ, মই নিজৰ বক্তৃতাতো কৈছোঁ যে বিগত দিনত যিখন BTAD চৰকাৰ চলি আছিল ইয়াত, তো সেই সময়তো বিভিন্ন ঠাইত গোষ্ঠী সংঘৰ্ষ হৈছে, যেনে আমাৰ ওদালগুৰি জিলাত। তো সেই গোষ্ঠী সংঘৰ্ষত সকলো ৰাইজকে মানে সহায় কৰাৰ কাৰণে যাতে আমাৰ মাজত ভুল বুজাবুজি নহয়, সকলো জনগোষ্ঠী যাতে ভালকৈ বসবাস কৰি থাকিব পাৰে, তো তাৰ কাৰণে তেতিয়া মই যেতিয়া লিডাৰ অফ দ্য অপজিশ্যন আছোঁ অসম বিধানসভাত, ময়ো তাত আছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আফচুৰ তেতিয়া প্ৰেচিডেণ্ট আছিল। তো তেখেতে সেই অঞ্চলত ৰাইজক সহায় কৰাৰ কাৰণে তেখেতে যথেষ্টখিনি চেষ্টা কৰিছে। আজি ইয়াতে ভোট এইকাৰণে দিব যে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা মই এইটোৱে দেখিবলৈ পাইছোঁ যে প্ৰথম আমি এনেকুৱা ধৰণৰ শান্তিপূৰ্ণভাৱে বড়ো অবড়ো সকলো জাতি জনগোষ্ঠী মিলি সকলোৱে একত্ৰিত হৈ এনেকৈ মিটিং কৰা আজি বহুত বছৰৰ মূৰত দেখিবলৈ পালোঁ। আৰু এই শান্তি যে ইয়াতে স্থাপন হৈছে, ইয়াৰে মূল কাৰণটো হৈছে ইয়াৰ গোটেই ক্ৰেডিটখিনি পাব আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে আজি বিটিআৰত ইমান শান্তি হৈছে। গতিকে শান্তিৰ স্বাৰ্থতেই আচলতে ৰাইজে ভোট দিব আৰু শান্তি হ'লে প্ৰগতি অট'মেটিক হ'ব। বিৰোধী শক্তিক আপুনি কেনেদৰে চিহ্নিত কৰিব? নাই, একচুৱেলি বিৰোধী শক্তিক আমি কেনেদৰে চিহ্নিত কৰা বুলি কথা নাই। আমাৰ কথা হ'ল কি যে আমাৰ আজিৰ দিনটোত আমি GSP, BJP, UPPL আমি তিনিটা দল আমি ইয়াতে মিত্ৰজোঁট হিচাপে আমি খেলিছোঁ। গতিকে আমাৰ বিগত দিনৰ যিবিলাক নিৰ্বাচনী এনালাইচিছৰ পৰা দেখা যায় যে আচলতে আমাৰ প্ৰাৰ্থী প্ৰমোদ বড়ো ডাঙৰীয়াই মানে আমাৰ প্ৰাৰ্থী মণ্টু বড়ো ডাঙৰীয়াই ভোট ইমানেই পাব যে বিৰোধী হয়তো বহুত পিছত থাকি যাব মোৰ দৃষ্টিভংগী। এইবাৰ উপ নিৰ্বাচনত হাগ্ৰামা মহিলা নিশ্চিত হোৱাৰ সম্ভাৱনা আছে নেকি? সেইটোতো তেওঁ 17 বছৰ তেওঁ আছিল। 17 বছৰ আজি মই যিটো ৰাস্তাৰে আহিলোঁ গোলাগাঁৱৰ ৰাস্তাটো, এই ৰাস্তাটো পকা নহ'ল। ইমানটো PWD ডিপাৰ্টমেণ্টৰ এনেকুৱা নহয় যে ক'ৰবাত ৰাস্তা ৰৈ আছে। আজি সমগ্ৰ অসমত ৰাস্তা পকীকৰণ হ'ল, সমগ্ৰ অঞ্চলৰ ৰাস্তাৰ গাঁও অঞ্চলৰ ভিতৰত ৰাস্তা পকীকৰণ হ'ল। এইটো এটা মেইন ৰোড এই সমষ্টিটো, কিন্তু এই ৰাস্তাটো আজিলৈকে পকীকৰণ নহ'ল। গতিকে প্ৰশ্নটো হৈছে এইটো হ'ল উন্নয়নৰ নমুনা যোৱা বিগত দিনত। আৰু আজি প্ৰমোদ বড়ো ডাঙৰীয়া 1.5 বছৰ হৈছে। এই 1.5 বছৰত তেওঁ গোটেইখিনি কথা এটা চিজিলত আনিছে আৰু মানুহৰ মাজত যিটো সম্প্ৰীতি, আৰু আপোনালোকেও সাংবাদিক হিচাপে এইখিনি কথা নিশ্চয় অনুভৱ কৰিব যে এনেকুৱা ধৰণৰ মিলাপ্ৰীতি আৰু এনেকুৱা আনন্দৰে এনেকুৱা মুকলি মনেৰে সকলো জনগোষ্ঠীয়ে একত্ৰিতভাৱে বিগত দিনত আপোনালোকে কোনো নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ নিশ্চয় পোৱা নাই। মোৰতো বহুত অভিজ্ঞতা আছে, মই সেই অভিজ্ঞতাবিলাক এতিয়া ইয়াতে ইমান নকওঁ, কিন্তু মই আজি বহুত আনন্দ পাইছোঁ আৰু মই প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিছোঁ, বিটিআৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক, যে তেখেতৰ প্ৰচেষ্টাত আজি সকলো শ্ৰেণীৰ ৰাইজে সকলো জাতি জনগোষ্ঠী আজি শান্তিৰে কোনো ভয় নোহোৱাকৈ শান্তিৰে আজি নিজৰ নিজৰ অঞ্চলত বসবাস কৰিব পাৰিছে। আৰু এই শান্তিটো থাকিলে প্ৰগতি অট'মেটিক হ'ব। মাজে মাজে হাগ্ৰামা মহিলাকে অসম চৰকাৰৰ সৈতে মিত্ৰতা হৈছে, কি ক'ব? না, তেওঁতো কৈ থাকিব, তেওঁতো বহুত কথাই ক'ব। মইতো আজি মিটিঙত অপেনলি কৈছোঁ যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত অসম চৰকাৰ আছোঁ, আমি এইটো কথাটো কৈছোঁৱেই। মই এটা মেইন ৰোড এই সমষ্টিটো, কিন্তু এই ৰাস্তাটো আজিলৈকে পকীকৰণ নহ'ল। গতিকে প্ৰশ্নটো হৈছে এইটো হ'ল উন্নয়নৰ নমুনা যোৱা বিগত দিনত। আৰু আজি প্ৰমোদ বড়ো ডাঙৰীয়া 1.5 বছৰ হৈছে। এই 1.5 বছৰত তেওঁ গোটেইখিনি কথা এটা চিজিলত আনিছে আৰু মানুহৰ মাজত যিটো সম্প্ৰীতি, আৰু আপোনালোকেও সাংবাদিক হিচাপে এইখিনি কথা নিশ্চয় অনুভৱ কৰিব যে এনেকুৱা ধৰণৰ মিলাপ্ৰীতি আৰু এনেকুৱা আনন্দৰে এনেকুৱা মুকলি মনেৰে সকলো জনগোষ্ঠীয়ে একত্ৰিতভাৱে বিগত দিনত আপোনালোকে কোনো নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ নিশ্চয় পোৱা নাই। মোৰতো বহুত অভিজ্ঞতা আছে, মই সেই অভিজ্ঞতাবিলাক এতিয়া ইয়াতে ইমান নকওঁ, কিন্তু মই আজি বহুত আনন্দ পাইছোঁ আৰু মই প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিছোঁ, বিটিআৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক, যে তেখেতৰ প্ৰচেষ্টাত আজি সকলো শ্ৰেণীৰ ৰাইজে সকলো জাতি জনগোষ্ঠী আজি শান্তিৰে কোনো ভয় নোহোৱাকৈ শান্তিৰে আজি নিজৰ নিজৰ অঞ্চলত বসবাস কৰিব পাৰিছে।
আৰু এই শান্তিটো থাকিলে প্ৰগতি অট'মেটিক হ'ব। মাজে মাজে হাগ্ৰামা মহিলাই কয় অসম চৰকাৰৰ সৈতে মিত্ৰতা হৈছে, কি ক'ব? না, তেওঁতো কৈ থাকিব, তেওঁতো বহুত কথাই ক'ব। মইতো আজি মিটিঙত অপেনলি কৈছোঁ যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত অসম চৰকাৰ আছোঁ, আমি এইটো কথাটো কৈছোঁৱেই মই।